আমাৰ Btr सरकाৰৰ 2 বছৰ বৰ্ষপূৰ্তিৰ ফোকাস কৰি আমি বিভিন্ন প্ৰগ্ৰাম আমি আমাৰ হাতত লৈছিলো। তাৰ ভিতৰত মানে আজি যিখন প্ৰগ্ৰাম আসলে হেতু হৈছে সাৰ্কেল অফিস লেভেলৰ যিমান কেইটা বিভাগ আছে বা যিমান কেইটা ডিপাৰ্টমেন্ট আছে আৰু হেতু ডিপাৰ্টমেন্টৰ জৰিয়তে কি কাম অলৰেডি হৈছে আৰু অকল কাম নহয় এচিভমেন্টস খিনি মেইনলি ফোকাস কৰি যে কিমানখিনি এচিভমেন্টস হলে 2 বছৰত সেইখিনি কথা যাতে আমি বিশেষকৈ যিবিলাক জনপ্ৰতিনিধি সকল আছে গ্ৰাসৰুট লেভেল লৈকে তেখেতসকলৰ সন্মুখত যাতে আমি দাঙি ধৰিব পাৰো, তেখেতসকলক যাতে অৱগত কৰাব পাৰো। বহুত মানুহে বহুত সময়ত মানে আমাক এটা মানে এলিগেশনস আনে এখন চৰকাৰ টাইমত একো কাম হোৱা নাই বা একো চাকৰি দিব পৰা নাই। তো তেনেকা ক্ষেত্ৰত আমি গোটেইখিনি তথ্য বা আপডেট আমি আমাৰ এখন অঞ্চল হিচাপেও দিলো আৰু লগতে মোৰ ফালৰ পৰা যিখিনি ওভাৰঅল ডেভেলপমেন্ট বা প্ৰগ্ৰেছ বা উন্নতি বা এচিভমেন্ট হৈছে আমাৰ Btr চৰকাৰ হয় সেইখিনি আমাৰ সকলো গ্ৰাসৰুট লেভেল লৈকে যিবিলাক আমাৰ মানে কৰ্মকৰ্তাসকল আছে বিশেষকৈ আমাৰ পাব্লিক ৰিপ্ৰেজেন্টেটিভছ সকল আছে তেখেতসকলক আমি জনালো। তেখেতসকলৰ জৰিয়তে যাতে সকলো ৰাইজে গম পাই যায় যে এইখন চৰকাৰৰ কি কাম হৈছে কি কাম হোৱা নাই। আৰু ঠিক তেনেকা ধৰণে অহাকালি আমাৰ সাব ডিভিজন লেভেলত তেনেকুৱা এটা প্ৰগ্ৰাম ৰাখা হৈছে বা আৰু ডিস্ট্ৰিক্ট লেভেলতো ৰাখা হৈছে আৰু পুৰখি 20 তাৰিখে মেইন যেটো কাউন্সিল লেভেলৰ এটা প্ৰগ্ৰাম ৰাখা হৈছে যত নেকি আমাৰ অসমৰ গভৰ্ণৰ মহামহিম আমাৰ মানে গভৰ্ণৰ ডাঙৰীয়া তেখেত উপস্থিত থাকিব আৰু সেই প্ৰগ্ৰামতে আমি ডিপাৰ্টমেন্ট ওয়াইজ আমি এটা মানে ৰিপৰ্ট কাৰ্ড আমি উলিয়াম আৰু সেই ৰিপৰ্ট কাৰ্ডখিনি আমি সকলো ৰাইজৰ কাৰণে আমি এভেইলেবল কৰি দিম। কাৰণ আমি চৰকাৰত আহি এটা গুড গভৰ্নেন্স কৰাৰ কাৰণে বা স্থাপিত কৰাৰ কাৰণে যিখিনি কৰিব লাগে এটাটো হল ট্ৰান্সপাৰেন্সি যে সকলো ৰাইজে জানিব লাগে যে কিমান টকা আহিছে কিমান পইচা আহিছে কত খৰচা হৈছে। তো সেইখিনি আমি গোটেইখিনি তথ্য আমি দাঙি ধৰিম আৰু লগতে মানে এতিয়া আমাৰ মাজত মানে চৰকাৰ ফালৰ পৰা কি এচিভমেন্টস হৈছে গোটেইখিনিৰ কথা তাতে আমি দাঙি ধৰিম। প্ৰিয়তে যাতে কোনেও ৰাইজেও মানে যাতে এন্ধাৰত থাকিব লগা নহয়। বহুত মানুহে যেটো এলিগেশনস আনি আছে এটো কমপ্লিটলি যেটো মানে ফেক হয় বুলি তেখেতসকলে যাতে তেতিয়া গম পায় ৰিপৰ্ট কাৰ্ডটো চাই বা আমাৰ যেটো মানে আমি মানে এচিভমেন্টস খিনি যেটো আমি দাঙি ধৰিম আৰু হেতুৰ জৰিয়তে সকলো ৰাইজ যাতে অৱগত হয় যে এখন চৰকাৰ কাম কৰা চৰকাৰ কাম কৰিছে 2 বছৰত বহুতখিনি কাম কৰিছে যিখিনি লিমিটেড ফান্ড ৰিসোর্স পাইছে হেতু ম্যাক্সিমাম ইউটিলাইজ হৈছে আমাৰ ৰাইজৰ বেনিফিটৰ কাৰণে মুনাফাৰ কাৰণে। অহা আৰু 3 বছৰ আছে এখন চৰকাৰ নিশ্চিত ৰূপে অহা 3 বছৰত মানে আৰু কিমানখিনি কাম কৰিব পাৰিম সেইখিনিও এটা এস্টিমেশন আমাৰ পৰা আমি ধৰিছো যে ইমানখিনি আমি আগবাঢ়িব পাৰিম। নিশ্চিত ৰূপে অহা 3 বছৰত আকৌ মানে ৰাইজে চাব পাৰিব যে এই চৰকাৰটো মানে নিশ্চিত ৰূপে বেলেগ চৰকাৰতকৈ অকমান বেলেগ আৰু কাম কৰা চৰকাৰ আৰু সেই হিচাপে তেখেতসকলে নিশ্চিত ৰূপে এখন চৰকাৰক আকৌ যাতে বহু সহযোগিতা যাতে দিব পাৰে তেখেতসকলে কোঅপাৰেট কৰে আৰু যাতে ইন দা লং টাৰ্ম এইখন জায়গাত যেটো উন্নতি বা যেটো প্ৰগতি হ'ব লাগিছিল যেটো এতিয়াও ডেফিসিট হৈ আছে এতিয়াও মানে বহুতখিনি কাম হোৱা নাই সেইবিলাক যাতে আমি সম্পূৰ্ণ কৰিব পাৰো আৰু ৰাইজৰ যেটো আশা আকাংক্ষা এই চৰকাৰৰ ওপৰত হেতু যাতে পূৰ্ণ কৰিব পাৰো। তো তেনেকুৱা কেইটামান কাৰ্যসূচী অলৰেডি আমি হাতত লৈছো।